আপোনালোকে কি ফেচবুকৰ পৰা কি টকা ইনকাম কৰিব বিচাৰিছে নেকি? যদি আপোনালোকে ফেচবুকৰ পৰা টকা ইনকাম কৰিব বিচাৰিছে তেনেহ'লে আপোনাৰ ছেটিংছত গৈ কিনে আপোনাৰ প্ৰফেশ্যনেল মোডটো আপোনাক অন কৰিব লাগিব। তাৰপিছতহে আপোনালোকে ইনকাম কৰিব পাৰিব। যদি আপোনালোকে এইটো যদি অন কৰা নাই তো ক'ত কেনেকৈ অন কৰিব লাগে আপোনাক মই ভালদৰে দেখাই দি আছোঁ। আৰু যিসকলে নতুনকৈ আছে মোৰ এই চেনেলটো ফ'ল' কৰি কিনে ন'টিফিকেশ্যনটো অলকৈ ৰাখিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনাৰ প্ৰফাইলত ৰাখি থৈ দিয়ক। কাৰণ কিয় এতিয়া যদি আপুনি ষ্টাৰ্ট কৰিছে প্ৰফেশ্যনেল মোডটো যদি অন কৰিছে তেনেহ'লে আপোনাক কেনেকৈ ধৰণৰ ৰীল দি আপলোড কৰিব লাগিব, লং ভিডিঅ' কেনেকৈ দিব লাগিব, মানে আপোনাৰ কিবা বেংকৰ ছেটআপটো আপুনি কেনেকৈ কৰিব, মানে প্ৰত্যেকটো বস্তু মই আপোনাক ভালদৰে বুজাই দিম। এতিয়া কেনেকৈ অন কৰিব লাগে আপুনি এইটো ফাৰ্ষ্ট টাইমত অন কৰি লওক। তাৰপিছত আপোনালোকে মোৰ ভিডিঅ'বিলাক চাই থাকিব, যিবিলাক ভিডিঅ' মই ডেইলি দি থাকোঁ। চাওক এইটো প্ৰফাইল, বাইদেউৰ প্ৰফাইল এইটো মানে প্ৰফেশ্যনেল মোডটো অন কেনেকৈ কৰিম। এই 3 ডটত যাব, 3 ডট ক্লিক কৰি কিনে একদম তলত যাব এনেকৈ, এইটো লেখা আছে নহয় লাষ্টত টাৰ্ণ অন প্ৰফেশ্যনেল মোড। আপোনালোকে ইয়াত যাব, টাচ কৰিব, টাচ কৰাৰ পাছত এইটো টাৰ্ণ অন মানে এইটো প্ৰফেশ্যনেল মোডটো অন কৰি দিল মানে এইটো চাওক। বাছ এইটো টাচ কৰিল, এই গল গল ঘূৰি আছে এনেকৈ, তাৰপিছত অকণমান ৱেইট কৰিব। বাছ এইটো এনেকুৱা কৰি আহিব আপোনালোকৰ সকলোৰে। নেক্সট আপুনি ক্লিক কৰিব, ঠিক আছে। এইবিলাক যি আছে একো কৰিব নালাগে, এইটো নেক্সট ক্লিক কৰিব। আৰু এইবিলাক চাওক পাব্লিক আছে, পাব্লিক ৰাখিব, এইটো নেক্সট কৰিল। তাৰপিছত আপুনি এইখিনি যেনেকৈ আছে এনেকৈ আপুনি কনফাৰ্ম কৰিল, কনফাৰ্ম কৰি কিনে এনেকুৱা ওলাল, ঠিক আছে। এনেকুৱা ওলাৰ পিছত লাষ্টৰ শেষত আৰু নেক্সট কৰিব। এইবিলাক একো ক্লিক কৰিব নালাগে, নেক্সট ক্লিক কৰিল। নেক্সট ক্লিক কৰাৰ পাছত তলত এনেকৈ চাব কিবা আছে নেকি, একো নাই। আৰু নেক্সট কৰিলে আপোনালোকে, নেক্সট কৰিল, নেক্সট কৰি কিনে এইবিলাক যেনেকৈ আছে এনেকৈ থাকক, ঠিক আছে। তাৰপিছত নেক্সট আপুনি এইটো নেক্সট কৰক, গো টু প্ৰফেশ্যনেল ডেছবৰ্ড আপুনি ইয়াত ক্লিক কৰক, মানে আপোনাৰ এইটো প্ৰফেশ্যনেল ডেছবৰ্ড হৈ গ'ল চাগে। এতিয়া অকণমান ৱেইট কৰক, হৈ আছে ৰ'ব। এই যে আপোনাৰ উইকলি চেলেঞ্জ মানে এতিয়াৰ পৰা ষ্টাৰ্ট হৈ গ'ল। এইটো গো টু উইকলি চেলেঞ্জ। এইবিলাক চাওক লেভেল 1 মানে আপোনাক ইয়াতে কি কৈছে, ক্লিক কৰিব আপুনি এনেকৈ। যিসকল নতুনকৈ আছে ফাৰ্ষ্ট টাইম এনেকৈ কৰিব। আৰু যাব এচিভমেণ্টত যাব, নেক্সট আপোনাৰ ৰিলছত যাব। ইয়াতে আপোনাক ৰিল দিব কৈছে, মানে আপুনি ইয়াত ক্লিক কৰিব, ক্লিক কৰি ইয়াতে ৰিল দিব কৈছে আপোনাক। এইটো আপুনি এক্সেছ কৰিব এনেকৈ, এইটো হোৱাইল ইউজিং আপ এনেকৈ দিব, এনেকৈ ক্লিক কৰিব। আপোনালোকে ইয়াত মানে ৰিল বনাই দিব পাৰে, ঠিক আছে। এতিয়া বেক কৰিল, নেক্সট আপুনি এইবিলাক চাওক, এইবিলাকৰ ৰিল ক্ৰিয়েট ৰিল, এইবিলাক টাচ কৰা মানে ৰিলৰ মানে আপোনাৰ গেলাৰী খোল খাব মানে। আৰু মানে ইয়াতে যিমানবোৰ আছে আপোনালোকে চববিলাক আপোনাৰ ৰিলবিলাক দিব লাগিব। ৰিমিক্সাৰ মানে ইয়াতে আপোনাক ৱাচ এটা ৰিল চাব দিছে মানে। এতিয়া বেক কৰিল, এইবিলাক গোটেইখিনি ৰিল মানে এনেকৈ। বাছ এইটো মানে আপোনাৰ এতিয়া প্ৰফেশ্যনেল মোডটো অন হৈ গ'ল। এইখিনি চাওক, এইটো লাগিছে প্ৰফেশ্যনেল ডেছবৰ্ড, দেখা পালে। প্ৰফেশ্যনেল ডেছবৰ্ড আপোনাৰ অন হৈ গ'ল মানে। এতিয়া আপোনাক ইয়াত যাব, ইয়াত গৈ ষ্টাৰ্ট চেলেঞ্জ এনেকৈ যাব আপুনি। ষ্টাৰ্ট চেলেঞ্জত যাব, চেলেঞ্জত গৈ আপোনালোকে ইয়াতে মানে যি যি লাগে এইবিলাক বস্তু আপোনালোকে চবখিনি বস্তু দিব পাৰিব মানে। এচিভমেণ্ট এই যে আপোনাৰ ৰিল যেনেকৈ দিব লাগে এইবিলাক বস্তু চবখিনি এনেকৈ দিব। আপুনি ইয়াত যাব, ৰিল দিব আছে, ৰিল দিল, ঠিক আছে। এনেকুৱা ভিডিঅ' মই দিনত 3টা ভিডিঅ' মই আপলোড কৰোঁ আৰু আপোনালোকে এই ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনাৰ প্ৰফাইলত ৰাখি থৈ দিব।